হেল্ল' ঐ শিল্পী মাহাকো চম এতিয়ালৈকে ৰেডিঅ'টো দিয়া নাই তোৰ বাপেকে ভিখাৰী নেকি একদম ভাল পোৱা নাই মই এইটো লাগবই মোৰ লাগবই নহ'লে তোক মই বৰলা হৈ থাকিম আৰু তোক মই ঘৰত নানো তোৰ টিভি ফ্ৰিজ এইবিলাক দিব নোৱাৰা কিয় ছোৱালী তোৰ সৰুবোৰে মোক দিব লাগে এইবিলাক নালাগে মোৰ ছোৱালীটোৰ গাড়ী লাগব মই আজি পুৰা একদম ডাইৰেক্ট মানুহ একদম গাড়ী লৈছো মই মাহাকো চম হয় না হে তই মোক দম দি আছে নেকি দেখব নেকি মই লাল স্কুটি লৈছো লাল কালাৰৰ একদম ৰক্তৰ নিচিনা আৰু কিবা কিবি কৰছো মই তোক নানো মই ন তোক ঘৰত নানো মই তই ঘৰত থাকিবি বাপেকৰ পইচা খাবি ভাত খাবি কিবা খাবি মই নোখোৱাম ৰেডি দিব পৰা নাই টিভি দিব পৰা নাই ফ্ৰিজ দিব পৰা নাই এইটো কাৰণে মই কিমান দিন ফুৰি থাকিম পিছে পিছে ফ্ৰিজটো দিলে ইমান ৰ'দত মই পৰি আছো ফ্ৰিজৰ ভিতৰত মই সোমাই থাকিব পাৰিলো হয় মা কসম আয়া মই গাড়ী লৈছো চাবি না ৰ মই দেখাই আছো এইটো মই গাড়ী এইটো মোৰ তামাম গাড়ী এইটো মই বেয়া কথা কৈছো নেকি এইটো মোৰ আৰু মাহা কসম ষ্টাৰ্ট দিম নেকি ষ্টাৰ্ট দিম না একদম পুৰাপুৰি ষ্টাৰ্ট দিম মই একদম পুৰা 40 ডিগ্ৰী চলব মাহ কসম তামাম বস্তু লৈছো নালাগে আৰু টিভি চিভি ফ্ৰিজ তোৰ বাপেকক কবি আৰু এইটো লৈ যাব কাৰণে মোৰ পৰা হয় ইয়েছ আমি পাইলট পুৰা 2 চকা গাড়ী চলাইছো মই পাইলট হয় না এই জাগিৰোডৰ পৰা একদম কেৰালা একদম পুৰা চলাম মই মা কসম আয়া ভাল না কি খবৰ আছে